আজি বুৰ্জ খালিফা আহি আছোঁ আহক চাওঁচোন কেনেকুৱা লাগে চাই বুৰ্জ খালিফা গৈ আছোঁ মই বুৰ্জ খালিফাৰ একদম ওপৰত গৈ আছোঁ আমি টিকেট বুক কৰি থৈছিলোঁ বেছি টাইম নাই 12টা বজাৰ পৰা আছে বুৰ্জ খালিফাটো ডুবাই মলৰ ভিতৰেদি যায় সেইকাৰণে একুৰিয়ামটো এনেই বাহিৰৰ পৰা দেখা পায় আপোনাৰ মলটো বহুত ডাঙৰ ডাঙৰেই থাকে কিন্তু ডুবাই মলটো চবচে ৱৰ্ল্ডৰ ভিতৰত ডাঙৰ মল হয় আৰু এইখনত খোজকাঢ়ি ভৰিহে বেছি বিষায় কিন্তু উপায় নাই এতিয়া আমি আট দ্য টপত যেতিয়া গৈছোঁ বুৰ্জ খালিফাটো ফালে মলটোৰ লগত একচুৱেলি কানেক্টেড হয় কাৰণে বহুত খোজকাঢ়িব লাগে ভিতৰেদি লিফ্ট থাকে লৈ গৈ থাকিব এনেকৈ আপোনাৰ লিফ্টত তাৰপিছত মাজতে অকণমান খোজকাঢ়িবও লাগে তেনেকৈ গৈ ফ্ল'ৰকেইটা পাওঁগৈ আৰু ফাইনেলি আমি আহিলোঁ আমি গৈ আছোঁ বহুত দূৰ যাব লাগে একচুৱেলি বহুত ডাঙৰ হয় মলটো ডুবাইতো চব বস্তু ডাঙৰ থাকে আমি এতিয়া বুৰ্জ খালিফালে যোৱা ৰাস্তাটো বিচাৰি আছোঁ টাইম বেছি নাই মানুহ বেছি নাই বাৰু ৰাতিপুৱা হৈ আছে দুপৰীয়া হৈ আছে সেইটো কাৰণে একচুৱেলি চেক ইন হৈ গ'ল আমাৰ আমি সোমাই আহিলোঁ এতিয়া মডেল এটা বনাই থৈছে এনেই গৈ আছোঁ ক'ব নোৱাৰোঁ ক'লৈ গৈ আছোঁ কিমান নম্বৰ ফ্ল'ৰত আছে এট দ্য টপ নাম্বাৰটো কিমান হয় ফ্ল'ৰটো আমি গৈছোঁ 124 125 ফ্ল'ৰলৈ 124 125লৈ যাম আমি এতিয়া গৈ আছোঁ পোৱাগৈ নাই সোমালোঁ বাৰু ভিতৰত এনেই লিফ্টত ডাইৰেক্ট যাম আমি ধুনীয়া ভিতৰতো বহুত ধুনীয়া বুৰ্জ খালিফাৰ ভিতৰত আমি বুৰ্জ খালিফাৰ ভিতৰত ষ্টেজেছবোৰ দেখা আছে আপোনাৰ বুৰ্জ খালিফাটো কেনেকৈ বনি গৈ আছিলে ষ্ট্ৰাকচাৰটো বনাই গৈ আছে মানে তাত এইটো আমি বুৰ্জ খালিফালে গৈ থাকোঁতে লিফ্টটোৰ ভিতৰত মানে আপোনাৰ এইটো ৱৰ্ল্ডৰ ফাষ্টেষ্ট লিফ্ট হয় আৰু 1 মিনিটমান লাগিছে আৰু এইটো মানে আপোনাৰ 124 ফ্ল'ৰটো পাওঁতে
এতিয়া লিফ্টটোৰ পৰা ওলালোঁ, ওলাই পেলাই 124th ফ্ল'ৰত আহি গ'লোঁ আমি। অ'পেন হয় আৰু আপোনাৰ বাহিৰত এনেকৈ ওলাই ফটো চটো মাৰিব পাৰি। চৌবেনিয়াৰ এখন আছে ভিতৰতে, টুৰিষ্ট আহিলে কিনিবৰ কাৰণে কৈছে।